হেল্ল' বন্ধুসকল নমস্কাৰ মই পলাশী আপোনালোকক আদৰণি জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে খবৰ ভাল মোৰো খবৰ ভাল আজি মই একো কোৱাৰ আগত প্ৰথমতে আপোনালোকে চাওকচোন মই এতিয়া গৰম দিনত আছোঁ নে ঠাণ্ডা দিনত আছোঁ মোৰ কাষৰ পৰিৱেশটো চাওকচোন হাই দূৰলৈ চাওক এবাৰ কিমান হিম পৰিছে চাওক দূৰলৈ একো ধৰিবই পৰা নাই এতিয়া আপোনালোকে কি বুলি ভাবিছে বাৰু মই ঠাণ্ডা দিনত আছোঁ নে গৰম দিনত আছোঁ এতিয়া মই গৰম দিনতে আছোঁ কিন্তু একদম পূৰা বাৰিষা বৰষুণ দিয়া দিনত আছোঁ বৰষুণ দিয়া বুলি নহয় এতিয়া বৰষুণ নাই দিয়া একদম আমাৰ নদীৰ কাষত এতিয়া পানী বাঢ়িছে নদীত পূৰা পানী বাঢ়িছে চাওকচোন পানী আহি ক'ৰ পালেহি একেবাৰে পানী আহি মাথাউৰিৰ ওচৰ পাইছেহি পূৰা জোৰকৈ পানী বাঢ়িছে একেবাৰে ওচৰ পালেহি ধৰিব পাৰিছেনে এনেকুৱা দিনত যেতিয়া পানী বাঢ়ে নদীত আৰু বাৰিষা হৈ থাকে বাৰিষা দিনত এনেও পানী বাঢ়ে ন যেতিয়া পানী বাঢ়ে একদম আমাৰ নদীৰ কাষৰখিনি গোটেই একদম হিম পৰাৰ দৰে ধুঁৱলি কুঁৱলী হৈ থাকে এতিয়া নদীখন চাওকচোন একোৱে ধৰিব পৰা হোৱা নাই দেখিছে ইমূৰৰ পৰা সিমূৰলৈ একোৱে ধৰিব পৰা নাই এনেকুৱা সময়তে নাওবিলাকৰ এক্সিডেণ্ট হোৱা চান্স থাকে দুৰ্ঘটনা হোৱা চান্স থাকে এনেকুৱা সময়তে নাওবিলাক ডুবে বেছিকৈ মানে ধৰিব নোৱাৰে যে কোনফালে যাব লাগে কি তেনেকুৱা হয় ধুঁৱলি কুঁৱলী হৈ থাকে একদম আমাৰ এইডোখৰত ইঘৰৰ পৰা ইঘৰ নেদেখা হৈছে ইমানেই ধুঁৱলি কুঁৱলী হৈ আছে হিম পৰাৰ দৰে পানী বাঢ়িছে স্পীডত পানীৰ মানে সেমেকা হিমৰ নিচিনা সেমেকা হাৱাটোৱে একদম মানে গোটেই এখন ঠাণ্ডা কৰি পেলাই একোৱে ধৰিব পৰা নাই বতাহ মাৰি আছে পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে চাওকচোন হাই এইখিনি গছ গছনিখিনি ভালদৰে ধৰিবই পৰা নাই হিম পৰাৰ দৰে হৈ আছে ধৰিব পাৰিছেনে আপোনালোকে হাই গছ গছনিখিনি একেবাৰে ওচৰতে আছে গছ গছনিখিনি বৰ বেছি দূৰত নাই কিন্তু ধৰিবই পৰা নাই ইমানেই ডাঠকৈ হিম পৰিছে মানে ভাবিলোঁ নদীৰ কাষতে আছোঁ যিহেতু নদীৰ এনেকুৱা অৱস্থা হ'লে সকলোৱে হয়তো নাই দেখা সেইটো কাৰণে মই ভাবিলোঁ আজি আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ নদীৰ পানী বাঢ়িলে মানে কেনেকুৱা হয় পৰিৱেশটো কেনেকুৱা হয় খৰালি দিনত কিমান ধুনীয়া হয় আৰু বাৰিষা দিনত কিমান ভয়ানক হয় নদীৰ কাষৰ পৰিৱেশটো চাওকচোন পূৰা পানী হৰহৰাই আছে পানী হৰহৰা শব্দ কৰি আছে ঝৰ শব্দ কৰি আছে আপোনালোকে শুনিছে নাজানো এইটো পানীৰ শব্দ হয় পানীৰ সোঁত হয় নদীৰ কাষৰ গাঁওখনৰ পৰিৱেশটো অলপ আপোনালোকক দেখুৱাই দিওঁ চাওকচোন কিমান ডাঠকৈ হিম পৰি আছে মই এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে কাষত ৰৈ আছোঁ মানে হাতে চুব পৰাকৈ আছোঁ আৰু পানী ইমানেই হৰহৰাই আছে পানী ইমানেই হিম পৰিছে নদীৰ কাষত চাওকচোন কিমান পানী বাঢ়িছে বৰ পালেহি পানী বাঢ়ি চাওকচোন এনেকুৱা দিনত নদীৰ কাষত থাকিবলৈ একেবাৰে বেয়া লাগে খুব ঠাণ্ডা লাগি থাকে ঘৰৰ ভিতৰত মানে হাৱাটো চব হিমবিলাক ঘৰৰ ভিতৰত সোমাই যায় চব বস্তুবিলাক সেমেকা লাগে বিচনা পাতি চব সেমেকা লাগে
একেবাৰে থাকিব বেয়া লাগে আৰু খুব ঠাণ্ডা লাগি থাকে। এনেকুৱা দিনতো আমি চুৱেটাৰ পিন্ধিব লাগে। মই এতিয়া স্কাৰ্ফ ভিতৰত আছিলোঁ কাৰণে একো চুৱেটাৰ স্কাৰ্ফ লোৱা নাছিলোঁ। তেনেকৈ আহিলোঁ, একদম খুব ঠাণ্ডা লাগিছে। এতিয়া যাওঁগৈ, বৰ বেছি দেৰি নাথাকোঁ, নহ'লে মোৰ জ্বৰ চৰ্দি কাহ হৈ যাব। আপোনালোকক দেখুৱাওঁ বুলি আহিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰিব, কমেণ্টত জনাব, আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব।